নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নং 16 মৌৰ্য সাম্ৰাজ্য পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। বলা এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। 1 নম্বৰ উত্তৰ লিখা। ক চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল মৌৰ্য বংশ। চন্দ্ৰগুপ্তৰ মাতৃৰ নাম আছিল মুৰা। মাতৃৰ নাম অনুসৰি চন্দ্ৰগুপ্তই বংশটোৰ নাম মৌৰ্য বংশ ৰাখিছিল। তাৰ পাছত খ নম্বৰ মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি সমলৰ পৰা জানিব পাৰি? উত্তৰ মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে জানিব পৰা সমলবোৰ হ'ল কৌটিল্য ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিনিছৰ ইণ্ডিকা নামৰ পুথি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা, মৌৰ্য সম্ৰাট অশোকৰ শিলালিপি, স্তম্ভলিপি, মৌৰ্য যুগৰ স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষ আদি। এই সমলবোৰৰ পৰা আমি মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে জানিব পাৰিম। গ নম্বৰ প্ৰশ্ন চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি আছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যই বহুতো প্ৰজাহিতকৰ কাম কৰিছিল। তেওঁৰ দিনতে সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট বন্ধোৱা হৈছিল। তেওঁৰ শাসনকালতে সাম্ৰাজ্যৰ বিভিন্ন ঠাইত হ্ৰদ জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। বৰ্তমান গুজৰাট ৰাজ্যৰ অন্তৰ্গত সুদৰ্শন হ্ৰদ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালৰ উৎকৃষ্ট নিদৰ্শন। তাৰ পাছত ঘ নম্বৰ চাণক্য কোন? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল? উত্তৰ চাণক্য বা কৌটিল্য আছিল এজন ব্ৰাহ্মণ পণ্ডিত। চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণত সহায় কৰিছিল। ঙ নম্বৰ প্ৰশ্ন সম্ৰাট অশোকক কিয় ৰাজৰ্ষি অশোক বোলা হয়? উত্তৰ সম্ৰাট অশোক এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈও সন্ন্যাসীৰ দৰে জীৱন যাপন কৰা বাবে ইতিহাসত তেওঁক ৰাজৰ্ষি অশোক বুলি জনা যায়। প্ৰথম নম্বৰ প্ৰশ্ন সম্ৰাট অশোকে শিলালিপিসমূহ কি ভাষাত লিখাইছিল? উত্তৰ সম্ৰাট অশোকে শিলালিপিসমূহ পালি আৰু প্ৰাকৃত ভাষাত লিখাইছিল। কোন দুটা ভাষাত লিখাইছিল মনত ৰাখিবা, পালি আৰু প্ৰাকৃত ভাষাত। দ্বিতীয় নম্বৰ প্ৰশ্ন মৌৰ্য শিল্পকলাৰ নিদৰ্শনসমূহ ক'ত দেখিবলৈ পোৱা যায়? উত্তৰ মৌৰ্যসকলে ভাৰতত এক নিজস্ব শিল্পকলা আৰু ভাস্কৰ্যৰ নিদৰ্শন দেখুৱাই থৈ গৈছে। চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোক দুয়ো শিল্পকলাৰ পৃষ্ঠপোষক আছিল। সম্ৰাট অশোকৰ বিশাল শিলৰ স্তম্ভ, তাত খোদিত কৰা লিপিসমূহ, স্তূপ, বৌদ্ধ বিহাৰসমূহ আৰু সাৰনাথৰ অশোক স্তম্ভ সেই সময়ৰ উন্নত শিল্প আৰু ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন। স্তূপসমূহৰ ভিতৰত সাঁচী স্তূপটো উল্লেখযোগ্য। বঢ়িয়া নম্বৰ মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল? উত্তৰ মেগাস্থিনিছৰ ইণ্ডিকা আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা মৌৰ্য যুগৰ সামাজিক অৱস্থাৰ কথা জানিব পাৰি। প্ৰচলিত 4 বৰ্ণ প্ৰথা তেতিয়াও চলি আছিল। অৱশ্যে মৌৰ্যসকলৰ দিনত এই বৰ্ণ প্ৰথা কিছু পৰিৱৰ্তন দেখা গৈছিল। সমাজত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল। বণিক শ্ৰেণীৰ প্ৰাধান্য এই যুগৰ এটা উল্লেখনীয় পৰিৱৰ্তন আছিল। সাঁচী স্তূপৰ লিপিত বণিক শ্ৰেণীয়ে ধন সম্পত্তি দান কৰাৰ কথা উল্লেখ আছে। অশোকৰ শিলালিপিত দাহ প্ৰথা প্ৰচলনৰ উল্লেখ আছে। সমাজত মহিলাৰ স্থান বিশেষ উচ্চ নাছিল। তাৰ পাছত 2 নম্বৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ
কৌটিলৰ আন এটা নাম চাণক্য আছিল। উত্তৰ শুদ্ধ। কৌটিলৰ আন এটা নাম কি? চাণক্য বা বিষ্ণুগুপ্ত নামেৰেও জনা যায়। খ মেগাস্থিনিছে অৰ্থশাস্ত্ৰ লিখিছিল। উত্তৰ অশুদ্ধ, এইটো ভুল। মেগাস্থিনিছে কি লিখিছিল? ইণ্ডিকা নামৰ পুথি। আৰু অৰ্থশাস্ত্ৰ কোনে লিখিছিল? কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছিল। গ নম্বৰ, সম্ৰাট অশোকে নিজ সন্তানক বিদেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ। সম্ৰাট অশোকে নিজ সন্তানক বিদেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল। অশোকৰ পুতেকৰ নাম আছিল মহেন্দ্ৰ আৰু জীয়েকৰ নাম আছিল সংঘামিত্ৰা। তেওঁলোক সিংহল দ্বীপলৈ ধৰ্ম প্ৰচাৰৰ বাবে গৈছিল। সিংহল কোনখন দেশক কোৱা হয় বৰ্তমান তোমালোকে জানানে? সিংহল মানে হৈছে বৰ্তমান শ্ৰীলংকা। শ্ৰীলংকাক আগতে সিংহল দ্বীপ বুলি জনা গৈছিল। তাৰপাছত ঘ নম্বৰ, তৃতীয় বৌদ্ধ মহামেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল। উত্তৰ অশুদ্ধ, এইটো শুদ্ধ নহয়। তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল কাৰ দিনত তোমালোকে জানানে? অশোকৰ দিনত। অশোকৰ দিনত তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল। তাৰপাছত নম্বৰ, উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল। উত্তৰ শুদ্ধ, এইটো শুদ্ধ। অশোকৰ ধৰ্মগুৰু কোন আছিল? উপগুপ্ত। 3 নম্বৰ প্ৰশ্ন, দলত আলোচনা কৰি লিখা। ক মৌৰ্য শাসন প্ৰণালীৰ লগত বৰ্তমান শাসন প্ৰণালীৰ কোনখিনিত মিল আছে? উত্তৰ মৌৰ্য শাসন প্ৰণালী বৰ্তমান শাসন প্ৰণালী। মৌৰ্য শাসন প্ৰণালী আগতে 1 নম্বৰত দিয়া আছে মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিল। মৌৰ্য শাসন প্ৰণালীৰ দিনত কি কৰা হৈছিল? মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিল। আৰু বৰ্তমান শাসন প্ৰণালীত কি হয়? মন্ত্ৰী পৰিষদ গঠন কৰা হয়। তাৰপাছত 2 নম্বৰ, প্ৰজাৰ সুবিধাৰ বাবে আলিবাট বন্ধাইছিল। আৰু বৰ্তমান কি কৰে? ৰাইজৰ সুবিধাৰ্থে ৰাস্তা ঘাট নিৰ্মাণত অধিক গুৰুত্ব দিয়া হয়। তাৰপাছত 3 নম্বৰ, গছ ৰোৱা, পুখুৰী খন্দা, জিৰণিঘৰ সজা আদি কামবোৰ কৰিছিল। মৌৰ্য সাম্ৰাজ্যৰ শাসন প্ৰণালীত এই কামখিনি কৰিছিল। কি কি? গছ ৰোৱা, পুখুৰী খন্দা, জিৰণিঘৰ সজা আদি। আৰু বৰ্তমান শাসন প্ৰণালীত কি কৰে? সামাজিক বনানীকৰণ, স্বাস্থ্য সুৰক্ষা, জিৰণিচৰা, গ্ৰাম্যাঞ্চলৰ সৰ্বাংগীন বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰা হয়। এইখিনি তোমালোকক কৰি দিয়া হৈছে। আৰু এটা আছে 4 নম্বৰ, চন্দ্ৰগুপ্তই প্ৰদেশবোৰক জিলাত ভাগ কৰিছিল। এইটো কিয় কৰিছিল? শাসনৰ সুবিধাৰ্থে। আৰু বৰ্তমানো কি কৰা হয়? প্ৰদেশবোৰক জিলাত ভাগ কৰা হৈছে। খ নম্বৰ প্ৰশ্ন, ঐতিহাসিক সমলবোৰৰ কোনখিনি লিখিত আৰু কোনখিনি প্ৰত্নতাত্ত্বিক সমলত পৰে? উত্তৰ লিখিত সমল আৰু প্ৰত্নতাত্ত্বিক সমল। লিখিত সমলত আছে 1 নম্বৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ, 2 নম্বৰ মেগাস্থিনিছৰ ইণ্ডিকা, 3 নম্বৰ বৌদ্ধ আৰু জৈন সাহিত্য, 4 নম্বৰ মুদ্ৰা। আৰু প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত আছে 1 নম্বৰ অশোকৰ শিলালিপি, 2 স্তম্ভলিপি, 3 মৌৰ্য যুগৰ স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষ, আৰু 4 হৈছে বৌদ্ধ বিহাৰসমূহ। এইখিনি হৈছে প্ৰত্নতাত্ত্বিক সমল। তাৰ পাছত 4 নম্বৰ, পাঠত থকা মানচিত্ৰ পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য ক'ৰ পৰা ক'লৈ বিস্তৃত আছিল?
উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য মগধৰ পৰা কাবুল, কান্দাহাৰ, হিৰাট আৰু বেলুচিস্তানলৈ বিস্তৃত আছিল। খ নম্বৰ কলিংগ, উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তৰ্ভুক্ত? উত্তৰ কলিংগ বৰ্তমান ভাৰতৰ উৰিষ্যা ৰাজ্যত, উজ্জয়িনী মধ্যপ্ৰদেশত আৰু পাটলিপুত্ৰ বিহাৰ ৰাজ্যৰ অন্তৰ্ভুক্ত। গ নম্বৰ অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম হ'ল কেৰেলা আৰু তামিলনাডু। কেৰেলা আৰু তামিলনাডু ৰাজ্য মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা নাছিল। এই দুখন ৰাজ্য বৰ্তমান ভাৰতবৰ্ষৰ দক্ষিণ প্ৰান্তত অৱস্থিত, মানে দক্ষিণ ভাৰতত অৱস্থিত। তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।